স্বাধীনতা দিৱসৰ উপলক্ষে আজি আমি গৈছিলোঁ ফ্লেগ হোষ্টিং চাবৰ বাবে, কিন্তু আমি গৈ পোৱা দেৰি হোৱাৰ বাবে কোৰ্ট ফিল্ডত সকলো প্ৰগ্ৰেম শেষ হৈ গ'ল। তাৰপিছত আমি ভাবিলোঁ যে ঘৰলৈ উভতি নগৈ অলপ ফুৰি আহোঁগৈ, যিহেতু বতৰটো ঠাণ্ডা, মানে অলপ বৰষুণো দি আছিলে, ফুৰিবলৈ গৈ ভাল লাগিল। আৰু আমি গ'লোঁ এইফালে এটা কটেজত, যিটোৰ নাম হৈছে আয়াং অকম। এইটো ব্ৰহ্মপুত্ৰ নদীখনৰ একেবাৰে কাষতে লাগি আছে, আৰু ইয়াৰ পৰিৱেশটো যে বহুত বেছি ধুনীয়া হয়। চাৰিওফালে গছ আছে, আৰু নদীৰ পৰা বলা বতাহটো যে আপোনালোকক ক'বই নালাগে। আৰু এবাৰ ফুল ছিঙি লৈ বাৰ হাতত দি পেলাই ক'লোঁ যে ভিনদেউক দি দে, তাইও দি দিছে, কিন্তু দেই মই ভিডিঅ' কৰা গম নাপায়, ফটো মাৰিছোঁ বুলি ভাবিছিল। তাৰপিছত এইফালে আমাৰ কালাৰ দেখিছেনে, আজি কাপোৰৰ একদম মিলি গ'ল, গম নোপোৱাকৈ মিলি গৈছে। তাৰপিছত ইয়াতে অলপ সময় কটালোঁ, আৰু এই ঘৰবোৰ যে তাতে থাকিবলৈ দিয়া হয়, মানে আপোনালোকে যদি থাকিব বিচাৰে তাতে ৰুম বুক কৰি তাতে থাকিব পাৰে। আৰু এই ঘৰটো গোটেই বাঁহেৰে নিৰ্মাণ কৰা হৈছে, দেখিছে নহয়। আৰু এইফালে ভিনদেউক দেখিছে নাই, পূৰা একদম গোৱালে যোৱাৰ ফিল্ড লৈছে বোলে। তাৰপিছত মই অলপ জোলনা খেলিলোঁ, আৰু এইফালে এনেদৰে কেম্পবোৰ আছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই হ'ল, যিহেতু 1 মিনিটৰ ভিডিঅ' বেছি একো দেখাব নোৱাৰোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে ভাল পালে লাইক